হোষ্টেল কিছু ৰোমন্থন। পুৱাৰ অলসতা ভাঙি থন ধৰি উঠা মিঠা ৰ'দ জাকে উপচাই তুলিছে চৌদিশ। পুৱাৰ প্ৰথম কিৰণে যেতিয়া পৃথিৱী স্পৰ্শ কৰে, খোলা খিৰিকীৰে সোমাই অহা মৃদু বতাহ জাকে যেতিয়া লৈ আহে তমসা বিনাশৰ বতৰা, বাঁহ এৰি ওলাই অহা বিহগী যেতিয়া ভাঙিব খোজে তন্দ্ৰালহতা, তেতিয়াই প্ৰাণ পাই উঠে বাসস্থিতি মন। দৈনন্দিন সময়সূচীৰে পৰিচালিত তাৰ প্ৰতিটো ক্ষণ, প্ৰতিটো মন, প্ৰতিটো জীৱন। প্ৰত্যেকৰে ব্যক্তিত্বত বিদ্যমান সফল হোৱাৰ স্বপ্ন, প্ৰতিষ্ঠিত হোৱাৰ আশা, বন্ধুত্বৰ পৰিপূৰ্ণ আবেগ, কেৰিয়াৰৰ সৰ্বস্ব নোহোৱাৰ প্ৰতিশ্ৰুতি আৰু বহুতো অসীম স্বপ্ন, এবুকু আশা, এমুঠি আবেগ আৰু অসংখ্য প্ৰতিশ্ৰুতিৰে আকাশ বগাবলৈ আগবঢ়া বাসস্থিতি মনৰ সমষ্টি মোৰেই হোষ্টেল। সংগীতা, ব্লগ 1। বিভিন্ন সুৰৰ গীতবোৰে যেতিয়া হোষ্টেলৰ ভিতৰ চোৱাত প্ৰাণ পাই উঠে, ৰঙীন হৈ পৰে সময়বোৰ। প্ৰতিটো পলেই দি যাব খোজে অবুজ উন্মাদনা। আশা প্ৰস্ফুটিত প্ৰতিটো চকুতে জাগি উঠে স্বপ্নৰ আবেশ। স্মৃতিলৈ পৰিৱৰ্তিত এনে সময়বোৰে দুৰ্বল কৰি তোলে হঠাৎ। কেতিয়াও শেষ নোহোৱা স্মৃতিৰে পৰিপূৰ্ণ মোৰ হোষ্টেল, যাৰ এজন আৱাসী হৈ থাকি যাব নোৱাৰাৰ দুখত দুখী মই, মোৰ জীৱন অভিপ্ৰিয়া।